যদি আপুনি আপোনাৰ ঘৰতে এনেই বহি আছে তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলটো লৈ এই ৱেবছাইটটো চাৰ্চ কৰক। নিশ্চয় এটা সুন্দৰ ভিডিঅ', নিশ্চয় ভিডিঅ'টো ভাল পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। লোৱাৰ পিছতে আপুনি ইয়াতে চাৰ্চ কৰিব দা ডিপ চি, এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো ৱেবছাইট আহিব দা ডিপ চি বুলি। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এইটো আহি গৈছে দা ডিপ চি বাই নীল আগৰৱাল, এনেকৈ আহি গৈছে। ইয়াতে আপুনি এইবিলাক দেখিছেনে? এইটো আপোনাৰ 17 মিটাৰ্ছ ডিপ, মানে পানীৰ যিটো সাগৰ বা পানীৰ ইমান দূৰত্বত এইকেইটা মাছ থাকে। ঠিক আছে, মাছবিলাকৰ নাম আছে আপোনাৰ আটলাণ্টিক, চিলমন, ঠিক আছে, মনাইটি, এনেকৈ কিছুমান মাছৰ নাম মানে পাব আপুনি। আৰু এনেকৈ যিমান আপুনি তললৈকে গৈ থাকিব এতিয়া দেখাই থাকিব কিমান দূৰত্বত এইকেইটা মাছ আপোনাৰ এই 48 মিটাৰ্ছ ডিপ তলত থাকে, পানীৰ তলত। তাৰপিছত এনেকৈ আপোনাৰ কি মাছ আছে আপুনি পঢ়ি চাব, আৰু নিশ্চয় ভিডিঅ'টো এনেকৈ চাই আপোনালোকে ভাল পাব। ইয়াতে আপুনি যিমান তললৈকে গৈ থাকিব, যিমান মিটাৰ দেখাই আছে ইয়াত আপোনাৰ ইয়াতে 108 মিটাৰ ডিপ দেখাইছে। এই মাছটো আপোনাৰ কিলাৰ হোৱাইল, এই মাছটো আপোনাৰ মানে 116 মিটাৰ পানীৰ তলত থাকে মানে। এনেকৈ মানে আপুনি আপোনাৰ নিজৰ মোবাইলতে আপুনি এইটো ৱেবছাইটত গৈ পেলাই আপুনি চাৰ্চ কৰি মানে চাব পাৰিব। এইটো আপোনাৰ আছে গ্ৰীণ চি টাৰ্টেল, এনেকৈ আছে আপোনাৰ এইটো কাছ, ইমান তলত থাকে। ঠিক আছে, এনেকৈ আপুনি যিমান তললৈকে গৈ থাকিব তেনেকৈ আপোনাৰ বহুত ধৰণৰ আপুনি নেদেখা বা এনেকুৱা মানে বহুত গভীৰত যিমান তললৈকে যাব আপুনি ইমান তললৈকে আপুনি এই মাছবিলাক আপোনাৰ বহুত কিছু ধৰণৰ আপুনি মাছ বা অন্য যিবিলাক আপোনাৰ আছে পানীৰ তলত, সেইবিলাক আপুনি আপোনাৰ মোবাইলতে আপুনি দেখিবলৈ পাব। ভিডিঅ'টো আছিলে আপোনাৰ ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ, থেংক ইউ। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।